তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আজি আমি কেইটামান ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ। তো তাৰ বিষয়ে আমি কথা পাতিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। তেতিয়াহ'লে বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি আমাৰ প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো আছে, নিম্নলিখিত কোন চনৰ আইনে ভাৰতত দাসত্ব বিলুপ্ত কৰিছিল? এটা অপশ্যন আছে 1826 চনৰ আইন, 1833 চনৰ আইন, 1845 চনৰ আইন আৰু 1858 চনৰ আইন। ইয়াৰে উত্তৰটো হৈছে খ নম্বৰ, অৰ্থাৎ 1833 চনৰ আইন। নেক্সট কুৱেশ্যন আছে, কোনজন ব্ৰিটিছ গভৰ্ণৰে সহায়ক মিত্ৰতা প্ৰণালী বিকশিত কৰিছিল? এটা অপশ্যন আছে লৰ্ড ৱেলেছলি, নেক্সট আছে লৰ্ড কাৰ্জন, থমাছ মুনৰো আৰু লৰ্ড ডালহৌচি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লৰ্ড ৱেলেছলি। নেক্সট কুৱেশ্যন আছে, কোন চনত ভাৰতীয় বিশ্ববিদ্যালয় আইন গৃহীত হৈছিল? ইয়াতে অপশ্যন আছে 1904 চনত, 1907 চনত, 1912 চনত আৰু 1915 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1904 চনত, অৰ্থাৎ ক নম্বৰ অপশ্যনটো। নেক্সট কুৱেশ্যন আছে, কোন মোগল শাসকক দুবাৰ সিংহাসনত নিযুক্তি দিয়া হৈছিল? ইয়াতে অপশ্যন আছে শ্বাহজাহান, জাহাংগীৰ, আকবৰ আৰু হুমায়ুন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হুমায়ুন, অৰ্থাৎ ডি নম্বৰ অপশ্যনটো। নেক্সট কুৱেশ্যন আছে, মহাত্মা গান্ধীজীৰ জন্ম কোন চনত হৈছিল? ইয়াতে অপশ্যন আছে 1879 চনত, 1869 চনত, 1889 চনত আৰু 1899 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1869 চনত। আমাৰ নেক্সট কুৱেশ্যন আছে, চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াতে অপশ্যন আছে 15 বাৰ, 16 বাৰ, 18 বাৰ আৰু 17 বাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 17 বাৰ। নেক্সট কুৱেশ্যন, সীমান্ত গান্ধী ৰূপে খ্যাত ব্যক্তিগৰাকী কোন? ইয়াতে অপশ্যন আছে খান আব্দুল গফৰ খান, মহম্মদ ইকবাল, মৌলানা আব্দুল কালাম আৰু মহম্মদ আলী জিন্না। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খান আব্দুল গফৰ খান। নেক্সট কুৱেশ্যন আছে, হিন্দু সভ্যতাৰ সময়ত হিন্দু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? ইয়াতে অপশ্যন আছে চিকাৰ, বাণিজ্য, পশুপালন, কৃষি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কৃষি। নেক্সট কুৱেশ্যন, কোনগৰাকী মোগল সম্ৰাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? ইয়াতে অপশ্যন আছে আকবৰ, জাহাংগীৰ, ঔৰংজেব আৰু শ্বাহজাহান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঔৰংজেব। নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতবৰ্ষত স্কাউট আৰু গাইড বাহিনী গঠন কৰা হৈছিল? ইয়াতে অপশ্যন আছে 1950 চনত, 1951 চনত, 1947 চনত আৰু 1949 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1950 চনত, অৰ্থাৎ 1 নম্বৰ অপশ্যন। নেক্সট কুৱেশ্যন, ভাৰতত হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? ইয়াতে অপশ্যন আছে এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলক, SN বেনাৰ্জী আৰু WC বেনাৰ্জী, মহাত্মা গান্ধী আৰু মতিলাল নেহেৰু আৰু এনি বেচাণ্ট আৰু গোখলে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন, কোন বংশৰ ৰজাসকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হয়? ইয়াতে অপশ্যন আছে কুখান, শক, চলা আৰু মৌৰ্য। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কুখান। নেক্সট কুৱেশ্যন, লিবাৰ্টেৰ অৱ দ্য প্ৰেছ হিচাপে খ্যাত ব্যক্তিগৰাকী কোন? ইয়াতে অপশ্যন আছে মেটকাফে, হেষ্টিংছ, মেকলে আৰু বেণ্টিং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মেটকাফে। নেক্সট কুৱেশ্যন, দেশৰ শাসনকালত মোগল চিত্ৰকলাই শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল? ইয়াতে অপশ্যন আছে বাবৰ, আকবৰ, জাহাংগীৰ আৰু শ্বাহজাহান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জাহাংগীৰ। নেক্সট কুৱেশ্যন, তালিগতৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
ইয়াতে অপশ্যন আছে মাৰাঠা আৰু ব্ৰিটিছ, মোগল আৰু শ্বেৰশ্বাহ ছুৰী, ব্ৰিটিছ আৰু ফ্ৰান্স, বিজাপুৰ বিদৰ, আহমদনগৰ, গোলকুণ্ডা আৰু বিজয়নগৰৰ মিত্ৰগোষ্ঠী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰিটিছ আৰু ফ্ৰান্স। নেক্সট কুৱেশ্যন, তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াতে অপশ্যন আছে মহম্মদ ঘৰী আৰু ৰাণা প্ৰতাপ সিঙৰ মাজত, ৰাণা প্ৰতাপ আৰু পৃথ্বীৰাজ চৌহানৰ মাজত, মীৰ কাছিম আৰু পৃথ্বীৰাজ চৌহানৰ মাজত, মহম্মদ ঘৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহম্মদ ঘৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত, অৰ্থাৎ ডি নম্বৰ অপশ্যনটো। নেক্সট কুৱেশ্যন, আগ্ৰাৰ লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়? ইয়াতে অপশ্যন আছে চিকন্দৰ লোদী, আকবৰ, জাহাংগীৰ, শ্বাহজাহান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আকবৰ। নেক্সট কুৱেশ্যন, দেশৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াতে অপশ্যন আছে বাবৰ, আকবৰ, শ্বাহজাহান আৰু ঔৰংজেব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঔৰংজেব।